Good morning. আজি আমি suddenly Gangtok যোৱাৰ প্ল্যান হল মানে দৰ্শন আৰু যুগলে অলৰেডি ইভেন্টৰ কাম তাতে কৰি আছে সো যেহেতুকে নিউ ইয়াৰ আহিছে আমাৰো বন্ধ আছে তো বলো মও গুছি যাও অকমানকে এনেকে সিটটো উলিয়াই লয় ইপিনে সব ইভেন্টৰ বস্তু মই বুলিহে জুৰিছো দেই গুৱাহাটী টু Gangtok গাড়ী মে লাঞ্চ কৰিব বহিছো মই ফ্ৰাইড ৰাইচ বনাই আনিছো দেই কেনেকুৱা লাগিছে ৰাতিপুৱা দৌৰাদৌৰিকে বনাই আনিলো বাৰু বাহিৰত খোৱাতকে হয়নে not bad okay বনাইছো দেই ধনিয়া আৰু বন্ধাকবি 30 কিলোমিটাৰ বেঙ্গল পাৰ হলো আমি 500 rupees ফাইন ভৰিলো দৰ্শন গ্ৰীনে আছিল yellow জনো টাইমিং হয় এটো 2 সেকেন্ডও নাখানা ডাইৰেক্ট ৰেড আহি গ'ল আমাৰটো কি ধুনিয়াকে 1 2 3 এনেকে দি দিয়ে হয়নে অসমে ভাল I love us টাইমিং ৰখি ৰাখোতে যুগলৰ ফোনটো পৰি গ'ল আৰু বাইকৱালা এটাই উঠাই লৈ গ'ল এতিয়া তেওঁলোকক খুদুতে 1000 টকা ক্যাশ কৰিছে এতিয়া যুগলে 1000 টকা ক্যাশ দি পেলাই ফোনটো লৈছে কেনেকুৱা নিজৰ ফোনটো 1000 কিনি আনিছে আকৌ হে ভগৱান পুলিশও আছে তাতে একো কোৱা নাই কি ফালতু ন মানে গৈ থাকোতে কেছ এটা হল আমি যেতিয়া সিলিগুৰি পাৰো তাতে বহুত ট্ৰাফিক মানে 1 ঘণ্টা 1.5 ঘণ্টা মানৰ ট্ৰাফিক আছিলে আৰু ৰখি থাকোতে যুগলে অকমান উলাই গল এনেই চালে আৰু তেতিয়া মানে গম নোপোৱাকে হঠাৎ মোবাইলটো পৰি গল আৰু জাস্ট 2 মিনিট আগুৱাই যোৱাৰ লগে লগে বাইকৱালা এটাই মানে মোবাইলটো লৈ গল এখন গুছি গল সেইকাৰণে দৌৰাদৌৰি কৰি বঢ়িয়া নিজৰ ফোনটো আকৌ 1000 টকা দি কিনি নিব লগা হৈছে বঢ়িয়া ৰাতি 10টা বজাত আমি আহি পালো সিলিগুৰিত আমি এখন হোমষ্টেত আছিলো মানে আগদাত আমি বুকিং কৰিছিলো একদম সস্তা অনলি 800 rupees ডাবল বেড এনেকে দুখন আছে আৰু এইটো সময়ত একচুয়ালি বহুত তাতে সিজন টু তো মানে হোমষ্টে বা হোটেল পোৱাটো বহুত টান কিবাকে এইটো পালো আৰু আমি সিলিগুৰি ৰাতিপুৱা 12টা বজাৰ পৰা ন 10টা বজালৈকে কন্টিনিউয়াসলি গাড়ী চলাইছে মোৰ বিৰাট ঠাণ্ডা লাগিছে নেক্সট ডে আমি 5:30 মান বজাতে উলালো গেংটকলৈকে বুলি সিলিগুৰিৰ পৰা গেংটকলৈকে another 5 hours সো এইখন আছিল আমাৰ স্কাই ভিউ হোমষ্টে ভাল লাগিলে একদম ঘৰুৱা খানা গুড মৰ্নিং এভৰিৱান আমি আজি ৰাতিপুৱা 5:30 বজাতে উলালো গেংটকলৈকে কাৰণ অলপ পিছত বহুত ভিৰ হৈ যাব আমি সোনকালে গেংটক পাব লাগে আৰু দৰ্শনৰ ইভেন্টৰ কামো ষ্টাৰ্ট হৈ যাব আৰু এয়া আমি আহি পালো সিকিম এতিয়া আমি গেংটকলৈকে যাম another 38 কিলোমিটাৰ দেখুৱাই আছে এপিনে ৰাইট সাইডে গলে দাৰ্জিলিং আৰু লেফট সাইডে গলে গেংটক আমাৰ ইভেন্টৰ জেগা ITBP ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ এপিনে আমি নামি যাব লাগিব ওচৰতে হোটেল এখন বুক কৰি আমিও আহি পালো ইভেন্টৰ জেগালৈকে এয়া কাম চলি আছে আৰু ৰাতিলৈকে কাম চলিব দৰ্শনেও ডেকৰেশ্যনত লাগি গৈছে আৰু নেক্সট ডে ইভেন্টটো আছে এগেইন গুড মৰ্নিং এভৰিৱান আমি নেক্সট ডে মৰ্নিং আহি পালো ইভেন্টৰ জেগাটোলে আৰু আধা ঘণ্টামান পিছত ইভেন্টটো ষ্টাৰ্ট হ'ব আৰু এইটো বিকশিত ভাৰতৰ এটা চেন্ট্ৰেলৰ প্ৰগ্ৰাম হয় মই একচুয়ালি এইটো পাৰ্ট নহয় মই জাস্ট বন্ধ থকাৰ কাৰণেহে দৰ্শনতৰ লগত আহি গ'লো এনে এক্সপিৰিয়েঞ্চ এটাও হ'ল আৰু ডেকৰেশ্যনটো খুব ধুনীয়া হৈছে অলপ দেৰি পিছতে ষ্টাৰ্ট হ'ব আৰু আজি আন্তাক্ষৰী আৰু বহুত কিবা কিবি গেমো আছে ইয়াতে समस्त जो ITBP के जवान हैं उनका मैं पुनः इस सेशन में स्वागत करता हूं और जो विषय हम तुम्हारे हैं तुम्हारे सनम हम तुम्हारे सनम जाने मन मोहब्बत প্ৰগ্ৰামতে আন্তাক্ষৰীও এটা ইনক্লুডেড মানে প্ৰগ্ৰাম আছিলে ভাল লাগিলে আৰু এতিয়া মই ওলাই আহিলো অলপ বুলো কেন্টিনৰ ফালে যাও মোমো খাই আহো ইফালে চলি থাকোতে ইফালে হেৰি কৰি আছো कल का हमने बाहर खाया था इतना
नमक ही नहीं दिया नमक ही नहीं दिया और मोमो में अगर नमक नहीं देगा तो 100 আৰু আজি ইভেণ্টৰ ছেকেণ্ড ডে আজিও কিছুমান প্ৰগ্ৰাম আছে মানে বাচ্চাৰ হেৰি ড্ৰয়িং কম্পিটিশ্যন মিউজিক চেয়াৰ এইবোৰ ভালে লাগিছে বাৰু ছিকিমত আহি ইভেণ্টৰ এক্সপিৰিয়েঞ্চটো মানে বহুত জল্দি জল্দি বস্তুবোৰ ৰেডি কৰিব লগা হৈছে কিন্তু ইটছ অ'কে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আমি শিলিগুৰিৰ এটা হোটেলত আছিলোঁ মানে ফেন্টাস্টিক ৰুম ফুল ভেলভেটৰ ৰুম ভাল লাগিছে কিন্তু এইবোৰ মই দেখাই আছোঁ আপোনালোকক এইটো মানে টিং হয় টিং কাঠ তাতে এনেকৈ মেট লগাই দিছে এচিও আছে টিংখনো বঢ়িয়া ভাল লাগিছে ধুনীয়াকৈ সজাইও ৰাখিছে আৰু লাষ্ট ডে আমাৰ ৰাতি আজি ইয়াতে আজি লাহে ধীৰে ওলাইছোঁ আজি ইমান দূৰ দূৰি নাই গুৱাহাটী পাম যেতিয়া ৰাতি 12টা এটাত পালোঁ কৃষ্ণ আৰু আজিতো 31st অল 31st গৈ পেলাই এটা এণ্ড গুৱাহাটী টু গেংটকৰ মোৰ ব্লগ ইয়াতে খতম আকৌ লগ পাম নেক্সট ব্লগত চি ইউ দেন বাই